Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজি লৈ আহিছো সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন উত্তৰ তেনেহলে আহকচোন আজিৰ আমাৰ ভিডিঅটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 তেজপুৰ নাম্বাৰ 2 গুৱাহাটী নাম্বাৰ 3 শিৱসাগৰ নাম্বাৰ 4 ডিব্ৰুগড় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 গুৱাহাটী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ উচ্চতম ন্যায়ালয়খন কেতিয়া স্থাপন কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1948 নাম্বাৰ 2 1947 নাম্বাৰ 3 1950 নাম্বাৰ 4 1949 আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 1948 আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1948 ৰ 2 জানুৱাৰী নাম্বাৰ 2 1948 ৰ 5 জুলাই নাম্বাৰ 3 1948 ৰ 1 জুলাই নাম্বাৰ 4 1948 ৰ 5 জুন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 3 1948 ৰ 1 জুলাই ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ প্ৰথমখন হাই স্কুলখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 কটন কলেজিয়েট নাম্বাৰ 2 লংকেশ্বৰ হাই স্কুল নাম্বাৰ 3 কটন কলেজ নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 কটন কলেজিয়েট আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 তৰুণ গগৈ নাম্বাৰ 2 ইন্দিৰা গান্ধী নাম্বাৰ 3 ৰাজীৱ গান্ধী নাম্বাৰ 4 জৱাহৰলাল নেহেৰু আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 জৱাহৰলাল নেহেৰু আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখন কোনখন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বগীবিল নাম্বাৰ 2 ধলাশদিয়া নাম্বাৰ 3 শৰাইঘাট নাম্বাৰ 4 নৰনাৰায়ণ সেতু আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 শৰাইঘাট আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1948 নাম্বাৰ 2 1947 নাম্বাৰ 3 1949 নাম্বাৰ 4 1950 আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 1 1948 আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 19 নাম্বাৰ 2 1901 নাম্বাৰ 3 1902 নাম্বাৰ 4 1903 আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 1901 আৰু এই কুৱেশ্যনটোৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডিব্ৰুগড় নাম্বাৰ 2 তেজপুৰ নাম্বাৰ 3 শিলচৰ নাম্বাৰ 4 গুৱাহাটী আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 তেজপুৰ আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 নুনমাটি নাম্বাৰ 2 চাংচাৰী নাম্বাৰ 3 ডিগবৈ নাম্বাৰ 4 এটাও নহয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ডিগবৈ আৰু এনেধৰণৰ কুৱেশ্যন এনসাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও উপকৃত হ'ব বুলি তেনেহ'লে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ